আক্ষেপৰ পৃষ্ঠাখনি। এই মায়াময় পৃথিৱীখনত আমাৰ আপোন বুলিবলৈ আছেই বা কোন? সেইদিনা মাৰ গৰ্ভত মই জন্মগ্ৰহণ কৰিছিলোঁ। তাৰপিছত আপোন হৈ পৰিছিলোঁ মা দেউতাৰ। লাহে লাহে ডাঙৰ হ'লোঁ আৰু বয়সৰ পৃষ্ঠাখনত আকৌ পঢ়িবলৈ পালোঁ মোৰ হেনো এটি পৰিয়াল আছে, য'ত আছে খুৰা খুৰী, মামা মামী, ককা আইতা আৰু বহুতো। এইসকল মোৰ আপোন হয় জানো? নে এওঁলোকৰ সৈতে মই চিনাকিহে হৈছিলোঁ, যিদৰে চিনাকি হৈছোঁ এতিয়া তোমাৰ সৈতে। কথাখিনি মোৰ আক্ষেপৰ পৃষ্ঠাখন বুজাবলৈহে তোমাক কৈছোঁ। তোমাৰ প্ৰতি থকা মোৰ আক্ষেপৰ হিচাপ নাই। তোমাক সঁচাকৈ ভাল পাওঁ বাবেইতো এই সৰু সৰু অভিমান আৰু আক্ষেপবোৰ। মোৰ হৃদয়ত এজাক ধুমুহা হৈ নামি আহা তুমি, আৰু তোমাৰ খন্তেক অমনোযোগিতাতেই মোৰ অভিমানৰ টোপোলাটি আৰু বেছি গধুৰ হৈ পৰে। প্ৰতিপলে ছিগে মন আকাশত উৰা প্ৰেমৰ চিলাখনি, আৰু অভিমানৰ বতাহজাকে উৰুৱাই লৈ যায় এখনি অচিনা দেশলৈ। তেতিয়া যে ক'লো কথাখিনি, যে মা দেউতা আৰু মোৰ পৰিয়ালটি আপোন হয় জানো? হয়, তেওঁলোক মোৰ আপোন মানুহ। ঠিক সেইদৰে তুমিও মোৰ পৰিয়ালৰ খালী ঠাইখিনি পূৰ কৰা এগৰাকী আপোন মানুহ। তুমি হয়তো মোৰ হৃদয়ৰ নিস্তব্ধতাৰ আঁৰৰ কথাখিনি নাজানা। তুমি মোৰ পৰা আঁতৰি যোৱাৰ কথা কিয় ভাবা? তুমি ভাবিছা নেকি মই প্ৰেমৰ সংজ্ঞা নাজানো বুলি? নে তোমাৰ মোৰ ওপৰত বিশ্বাসৰ ভৰ বহু বেছি নহয়? পৰীক্ষা হলত নকল লৈ গৈ প্ৰেমৰ সংজ্ঞা লিখিব নাজানো। প্ৰেমৰ সংজ্ঞা মোৰ বাবে এটি বিশ্বাস, প্ৰেমৰ সংজ্ঞা মোৰ বাবে এটি অনুভৱ, আৰু প্ৰেমৰ সংজ্ঞা মোৰ বাবে এটি আবেগ, যিটো মই তোমাৰ মাজতেই বিচাৰি পাওঁ। তুমি মোৰ পৰা আঁতৰি কেতিয়াও নাযাবা। তোমাক ধৰি ৰাখিবলৈতো মোৰ অধিকাৰ নাই, কিন্তু এইখিনি বিশ্বাস দিব পাৰিম যে জীৱন বাটত কেতিয়াও তোমাক অকলশৰীয়া নকৰোঁ, তোমাক কেতিয়াও অসহায় নকৰোঁ। আক্ষেপৰ পৃষ্ঠাখনি।